আহি আহোম গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ অন্তত সম্ভাৱনা জনাবৰ কাৰণে মই জনাইছোঁ তাৰপিছত আমাৰ গাৰো সাহিত্যবাৰ সভাপতি আছে সৰজ শৰ্মা ছাৰকো মঞ্চত আহি আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু সম্বৰ্ধনা আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ সৰজ শৰ্মা ছাৰ cultural entity in general and language and literature in particular of the indigenous tribal people live in the areas central Assam. People of this region are known as Mlesos, Asuras, Kiratos, etc. And hence it must have been the kingdom of these people. Their language and culture of this region must before the advent of Ahom, a reasonable part of the region was ruled by Kasaris. Important group was represented by kingdoms with varying successes historical times. That out of Bodo language, which clear parts of this region since historical times and missing despite Bodo. The constitution, after a series of struggle, entails the condition of other indigenous tribal language is pathetic. In the constitution and the other laws of the land, strong advocacy. বানৰাজাই সকলো বড়ো ৰজাসকলক এপিল কৰিছিল আমাৰ কামাখ্যা মন্দিৰ এই কামাখ্যা মন্দিৰটো স্থাপন কৰা বনোৱা আজি বুৰঞ্জীত নাই ইতিহাসত নাই এই অসমীয়াসকলে সেই ইতিহাস বিৰাট ডাঙৰ ডাঙৰ কি বুলি কয় হিষ্ট্ৰিয়ান তেখেতসকলে কোনোদিন নিলিখে that কামাখ্যা টেম্পল was built by the Boros এইটো নিলিখে ইহঁতে that is built out of our blood. এতিয়া যিসকলে পূজা কৰে তেখেতসকলৰ ব্লাড দি বনোৱা নহয় আৰু সেই টেম্পলৰ নামটো কামাখ্যা মন্দিৰ কামাখ্যা কিয় কোৱা হ'ল আমি আজি যেনেকৈ ভাৰত মাতা বুলি কওঁ আমাৰ মানুহসকলেও কামাখ্যা এই কণ্টিনেণ্ট এই ৰাজ্যৰ দেশৰ মা কামাখ্যা and that temple was dedicated for the mother of the land. কামাখ্যা বুলি কোনো দেইটি নাই কামাখ্যা বুলি দেইটি এই সংকোচ পাৰ হৈ পেলাই কোনো নকৰে বঙালী সকলে পূজা নকৰে কামাখ্যা দিল্লীত নকৰে মুম্বাইত নকৰে কোনো জাগাত নকৰে দুৰ্গাটো ইফালে কৰে শিৱটো ইফালে কৰে কামাখ্যাটো that was the deity we believed in 5,000 years back and that was the deity of our land Kamaikya আৰু বিভিন্ন ধৰণৰ হেৰি কিবা নিশ্চয় আপোনালোকৰ আছে লাহেকৈ এই ভাষাটো 5,000 yearsত কেৱল আজি যিটো আমি দেখিবলৈ পাওঁ সেইটো আহিছে এতিয়া ভাষা বোলা বস্তুটো কোনো সাহিত্যিক কোনো সাইণ্টিষ্টে বনাব নোৱাৰে ভাষা বনোৱাটো নিশ্চয় ঈশ্বৰো বনোৱা নাই ভাষাটো হৈছে আমি জীৱন পোৱাৰ পিছত I want to express something to you more feeling মই বিচৰা কিবা এটা ক'ব বিচৰা বস্তুটো আপোনাক বুজাবৰ কাৰণে যি সাউণ্ড ওলাই পৰা সাউণ্ড দি পেলাই মই আপোনাক বুজাব চেষ্টা কৰিলোঁ ইট বিকেম ৱৰ্ডছ আৰু সেইটো এটা লেংগুৱেজ হ'বলৈ thousands years maybe million years লাগিছে তো সেই ভাষাটো আজি সৰু দেউৰী ভাষা খাৰ্বি ভাষা ৰাভা ভাষা বুলি এই ভাষাবোৰ আজি এক্সটিং হ'বলৈ আমি দিব নোৱাৰোঁ our president ne ভয় খাইছে he is very much scared that Bodo language has been included in the 8th schedule and other tribal languages are at the verge of extinction আমি ইটো ল'ব নালাগে যেনে প্ৰকাৰে আমি আমাৰ ভাষাটো বচাই ৰাখিব লাগে আৰু পৃথিৱীৰ চিভিলাইজ মানুহসকলে আজি কোনো ভাষাটো এক্সটিং হ'বলৈ দিয়াত নাই চিভিলাইজ মানুহে জ্ঞানী মানুহসকলে
পৃথিৱীত যিমান ভাষা আছে সেই ভাষা দি এই ভাষাটো যাই থকাৰ কাৰণে সহায়হে কৰে বাট there is politics in this land ইয়াত এইটো পলিটিক্স চলে আছে কোনোবা যাই থাকিলে এই ভালকে যাই থাকিব নোৱাৰে তেনেকুৱা ফিল কৰে কাৰোবাৰ ভাষা উন্নতি হলে নিজৰ ভাষাটো উন্নতি নহব যেন লাগে কাৰোবাৰ সংস্কৃতি উন্নত হলে নিজৰ সংস্কৃতিটো উন্নত নহব যেন লাগে এই জেলাজি কাৰণ তেখেতসকলৰ অৰিজিনেলিটি নাই আজি আমি চিআইটি বনাম আমি ইউনিভাৰ্চিটি বনাম